কিমান গলো বোলে নট বিদা খোপাই এৰক শুনিলেহে মোৰ কথা বোলো কাম ধান্দাত মন দিয়ক নাই পালে এতিয়া টেবলেটটো দবা পিতা দিলেও নেগেৰা কোমল টান একো নেৰিলে সকলোতে দিলে মই সিহঁতক অকলে পালে নহয় খুদাই নেৰিম এইবিলাক বাদ দিয়ক বুজিছে এই মহানগৰীলৈকে যাওঁ তাতে কিবা কাম ধান্দা পাওঁ নেকি বিচাৰোঁগে বলক মহানগৰীত গৈ পেটত বেজি ল'বলৈ নাই দেই মানে মহানগৰীত মানুহতকৈ কুকুৰৰ সংখ্যা বেছি তাতে আমাৰ কাম ৰাতি আৰু কোনে ৰিক্সডাল ল'ব পিটিক পিটিক কুকুৰ এতিয়া কুকুৰৰ ঘৰত হাত ধৰি বান্ধি ঘৰতে সোমাই থাকিলেহে হ'ব আৰু কি কলি তই মানে মোক কুকুৰতকৈও তলত ভাবিলি যাম তেন্তে কিন্তু মই দিনতহে অপাৰেশ্যন কৰিম জানো আমাৰ উস্তাদ ইমান কাপুৰুষ নহয় মহাপুৰুষো নহয় দে হ'ব কালিলৈ ৰাজধানীলৈ ওলাবি ডাইৰেক্ট অপাৰেশ্যন ৰাজধানী বলক এইবাৰ গৈ তাতো আকৌ সেই লুজ কেৰেক্টাৰটো নেদেখাব নহ'লে আকৌ মোক এইবাৰ নাপাব যোৱা বাৰু পোৱা নাছিলোঁ দে বাৰু যি নহওক তই ঘৰলৈ যা তোৰ কাপোৰৰ ফটাকানি টোপোলাটো লৈ আগে কি ছিজন টাইম মালটো বেয়া নহ'ব নেকি এইটোকে উঠাই দিওঁ নেকি বল ৰ'ব চাই লওঁ চাব নালাগে এতিয়া ধৰ যদি গহনা গাঁঠৰি একোৱে নাই ওজন আছে নহয় ওজনটো থাকবই আমি মানে কামৰ সন্ধানত আহিছিলোঁ এই কিবা কাম পামনে তুমি কেৰা তই মোক কেৰা বুলি ক'লি তোৰ 14 গোষ্ঠী কেৰা তোৰ মা বাপেৰে কেৰা চালা মোক কেৰা বুলি কয় আমি বলছি তুমি কি তেনেকে কবি এয়া হ'ল আমাৰ উস্তাদ হেবেৰা আৰু মই হ'লো নেগেৰা আমি মানে আগতে দুই এটা সৰু সুৰা এই মূৰ্খ ইয়াত চাকৰি এপ্লাই কৰিবলৈ আহিছ নহয় মানে আমি ইয়ালৈ আহোঁতে গাড়ীতে আপোনাৰ সেই আমাক পকেট মাৰি দিলে নহয় পইচা পাতি একোৱে নাই সেই তাকে সি কৈছে সৰু সুৰা চুৰ বুলি আপোনাৰ তাত কিবা কাম বন ওলাব নেকি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড সেইটো আকৌ কি জিনিস উস্তাদ গম নাপাওঁ নহয় আরে টাউনে কাম করতে হলে পরিচয় লাগবে পরিচয় নেজানো নহয় ক'ত পাইনো আরে সরকারের আদেশ প্রমাণ তো লাগবে যদি চুর করে বলে যাও আমি কারো ধরুম কই থেকে ফালতুগুলো আসে খালি কামে ডিস্টার্ব দেয় ভাগ 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 বাৰু তোৰ নাম আছে তুমি কেরা কেৰা কই বজাই দিলি কেৰা কেছি কয় এই পাততে যোৱা আই লভ ইউ আপুনি ঘৰত কোনো নাই কিয়া আহক তেন্তে সোনকালে আহক ইমান দিনে মই আৰু কুচহা কৰিলো আৰু এতিয়া আৰু মোক গাড়ী ফ্লেট আৰু কেক নালাগে আৰু লাগে কি তেন্তে পাৰ্মানেন্ট ইনকাম মানে তথ্যবোৰো মোক বহি খাব পৰা এটা সিস্টেম লাগে সিস্টেম তাৰ মানে মোৰ টিকেট তাকো মোৰ সমষ্টি কি কোৱা উৎসৱ খাব নালাগে কিবা এটা স্পষ্টীকৰণ দিব লাগিব হৈ যাব আহা এতিয়া আহা না ও সৰ্বনা আমাৰ এও আহিছে শুনা এই আমাৰ মৰাটো যাও 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 আপুনি ক'বাত পলাও তহঁত কোন ইয়াত কি কৰি আছ
আমি বাৰু চোৰ গতিকে ইয়াত আপুনি ইয়াত কিয় আকৌ সেইখিনি মোৰ নহয় তেনেহ'লে মোৰ যদি হ'লে হ'লে এনেকৈ তহঁতৰ লগত চোফাৰ তলত লুকাওঁ সেইজনী মোৰ পত্নী নহয় পিয়াৰ পত্নী মোৰ হ'লে জানো এনেকৈ তহঁতৰ লগত চোফাৰ তলত লুকাওঁ এৰা আপোনাৰ মোৰে একেই চেম কি কেৰেক্টাৰ ইয়াত থাকিলে আমাৰ বিপদ হ'ব হয় নেকি মোৰ যাব লাগে ব'ল মই জেগা চিনি পাওঁ মই ব'লা মোৰ কথা আপুনি ইমান দেৰি হ'ল যে নহয় মানে মিটিংখন আছিলে জানো কি হ'ল পটককৈ কেঞ্চেল হৈ গ'ল ছাৰৰ ইমাৰ্জেঞ্চি কাম আছিল বুলি মোক এই জানো কি অন্তৰ্ধান হৈ গ'ল আহাচোন মোৰ ভোক লাগিছে বহুত ভোক লাগিছে কিবা এটা খাবলৈ দিয়া আপুনি হাত মুখ ধুই গৈ চেণ্ডেলযোৰ ক'ত থলোঁ জানো বিচনা তলতে থলোঁ নেকি চাংঘৰ ওলাচোন ওলা 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 তোমাক মই কি দিয়া নাছিলো গাড়ী ফ্লেট মাটি সম্পত্তি কিমান দিয়া নাছিলো তুমি মোৰ বিৰুদ্ধে বিসম্বাদ কৰিলা আৰু ছাৰ আপুনি নকলেও নোৱাৰো চৰকাৰী বিভাগৰ সববিলাক কমিশ্যন তোমালোকে খাই আমাৰে সেইকাৰণে মোৰ পত্নীক আপুনি আঁচনিৰ ধন বুলি কিস্তি হিচাপে ব্যৱহাৰ কৰিলে ছাৰ কাটিলেও কাটক মাৰিলে মাৰক আমি কিন্তু সঁচা কথা কোৱা মানুহ আমি ভিতৰত আহিতো গম নাপাওঁ যে মহাচুৰ দুজন ইতিমধ্যে ইয়াত আছে লুজ কেৰেক্টাৰ কি কলি এই আপোনাৰ ৰাসলীলাৰ কথা কৈছো তহঁতক যি লাগে মই তাকে দিম মোক টিকেট লাগে তাকো মোৰ সমষ্টি দেউতা ইলেকশ্যন দেখোন পালেহি তাতে মোৰ চাকৰিটো হ'ব ৰচোন মই কিবা এটা কৰি আছোঁ ঘৰতকেইটা দেখোন ছাৰৰ লগত মতলব কি নমস্কাৰ কিয় অন্য ঘৰ প্ৰাণী বুলি ভাবিছে নেকি ছাৰ আহক ভালনে আপোনাৰ আছোঁ আহিলোঁ ইলেকশ্যন পালেহি নহয় হয় আপুনিতো আমাৰ কৰ্মী ভাল হয় কিবা আপোনাৰ সমষ্টিৰ পৰা এগৰাকী কেণ্ডিডেট দিয়াৰ কথা ভাবিছোঁ দিয়া বুলি নহয় টিকেট তেওঁ দিমেই আৰু সেইটো খাটাম হয় লাগি ভাগি দিব ছাৰ আপুনি জানি শুনিও সেইবিলাক নক'বা হে সামৰি থোৱা তুমি অকণ লাগি ভাগি দিবা গ'ল এইটো দিনেই বাকী আছে এতিয়া অৱশেষত হেবেৰা চুৰো নেতা হ'লগৈ এয়াহে নীতি কি নীতি দেউতা চোৰৰ ৰাজনীতি